হেল্ল', আপুনি আহি পেলাই এইটো লেসন পালেহি যেতিয়া ইয়াৰ ওপৰত ষ্টক কেনেকৈ কিনা বেচা কৰিব লাগে সেইটো পঢ়িলে বা তাৰ আগৰ লেসন কেইটাও পঢ়িলে নহয় জানো। তো এই ষ্টক কেনেকৈ কিনা বেচা কৰিব লাগে এই লেসনটোৰ ভিতৰত মই কৈছিলোঁ যে আপোনালোকে এটা 3-in-1 একাউণ্ট খুলি ল'লে সুবিধা হ'ব। আপুনি 3-in-1 একাউণ্ট নুখুলিলেও কোনো কথা নাই, কিন্তু এটা বস্তু খুবেই দৰকাৰী, সেইটো হৈছে কি যে আপোনাৰ যিটো মেইন বেংক একাউণ্ট আছে, মেইন বেংক একাউণ্টটোৰ উপৰিও আপুনি আৰু এটা বেংক একাউণ্ট খুলি ল'ব য'ত আপুনি ষ্টক মাৰ্কেটত ব্যৱহাৰ কৰিম বুলি ভাবা টকাখিনি ইয়ালৈ ট্ৰান্সফাৰ কৰি ল'ব। এইটো আমাৰ ল'বলগীয়া সাৱধানতাৰ প্ৰথমটো। ষ্টক মাৰ্কেটটো খুব ৰিস্কি বুলি জানেই। আমি যিমানেই সাৱধান নহওঁ কিয়, আমি যিমানেই কেয়াৰফুলি ষ্টক কিনা বেচা নকৰোঁ কিয়, কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আমি যিখিনি পইচা ষ্টকত লগাইছোঁ সেই পইচাখিনিৰ বহুত অংশই আমাৰ লোকচান হৈ গ'ল। ষ্টক মাৰ্কেটত কিনা বেচা কৰি থকাটো বহুত ৰিস্কি কাৰণে তাৰ লগত যিটো বেংক একাউণ্ট আমি এছ'চিয়েট কৰি ৰাখোঁ সেই বেংক একাউণ্টটো ছেপাৰেট কৰি লোৱা উচিত। ধৰক আপোনাৰ মেইন বেংক একাউণ্টত অলপ টকা আছে আৰু আপুনি ভাবিলে যে ষ্টক মাৰ্কেটত মই 50,000 টকা ইনভেষ্ট কৰি পেলাই চাওঁ, কাৰণ ষ্টক মাৰ্কেটত ষ্টক কিনা বেচা কৰিবৰ কাৰণে আপুনি 50,000 টকা ব্যৱহাৰ কৰিম বুলি ভাবিলে। তো তেনেকৈ প্ৰথমতে অলপ ভাবি লোৱা ভাল যে আপুনি কিমান টকা তাত ইনভেষ্ট কৰিব। ঠিক আছে, তেতিয়া আপুনি কি কৰিব, এই মেইন বেংক একাউণ্টৰ পৰা সেই 50,000 টকাটো এই ষ্টক মাৰ্কেটৰ কাৰণে যিটো বেংক একাউণ্ট খুলিব, নতুনকৈ এটা বেংক একাউণ্ট খুলি ল'ব, তালৈ ট্ৰান্সফাৰ কৰি দিব। তো ইয়াৰ পৰা ইয়ালৈ 50,000 আমি ট্ৰান্সফাৰ কৰি দিলোঁ। ঠিক আছে, তাৰপাছত আমাৰ যিটো ট্ৰেডিং একাউণ্ট আছে সেই ট্ৰেডিং একাউণ্টটো আমি ইয়াৰ পৰা তালৈ পইচা ট্ৰান্সফাৰ কৰিব পাৰিম। তো ধৰক মই ইয়াৰ পৰা ট্ৰেডিং একাউণ্টলৈ অলপ 10,000 বা 12,000 মই ইয়াৰ পৰা তালৈ ট্ৰান্সফাৰ কৰি দিলোঁ। তাৰপাছত এই ট্ৰেডিং একাউণ্টত মোৰ এতিয়া পইচা আহি গ'ল। চ' ট্ৰেডিং একাউণ্টত মোৰ এতিয়া অলপ কেছ আহি গ'ল। তাৰপাছত এই পইচাখিনি ব্যৱহাৰ কৰি পেলাই মই যদি ষ্টক কিনো তেতিয়া কি হ'ব, মোৰ কেছ অকণমান কমি যাব আৰু মোৰ ইয়াতে অলপ ষ্টক আহিব, তাৰমানে শ্বেয়াৰ্ছ আহিব। তো ষ্টকটো অলপ বাঢ়ি যাব, নহয় জানো। এতিয়া ধৰক আপুনি ইয়াৰ পৰা ষ্টক কেইটামান বিক্ৰী কৰি দিলে। বিক্ৰী কৰিলে কি হ'ব, এই ষ্টক বিক্ৰী কৰাৰ কাৰণে আপুনি যিখিনি পইচা পালে সেই পইচাখিনি আকৌ আপোনাৰ ট্ৰেডিং একাউণ্টত জমা হৈ যাব। তাৰমানে এই কেছ যে আগত কমিছিল সেইখিনি আকৌ অলপ বাঢ়ি যাব, ষ্টক যে আগত বাঢ়িছিল ষ্টকটো আকৌ অলপ কমি যাব। ঠিক আছে, তো আমি কি কৰিব লাগে যে এই মেইন বেংক একাউণ্টৰ পৰা এবাৰেই খালি, মাত্ৰ এবাৰ যিমানখিনি টকা আমি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিম বুলি ভাবোঁ বা ষ্টক মাৰ্কেটত ব্যৱহাৰ কৰিম বুলি ভাবোঁ সেই টকাখিনি আমি এইটো বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰি ল'ব লাগে। তাৰপাছত এইটো বেংক একাউণ্টৰ পৰা ট্ৰেডিং একাউণ্টলৈ আমি ইচ্ছা কৰিলে পইচা লৈ যাব পাৰিম, ইচ্ছা কৰিলে ট্ৰেডিং একাউণ্টৰ পৰা এইটো বেংক একাউণ্টলৈ আমি পইচা লৈ আনিব পাৰিম। এইটো আমি বাৰে বাৰে কৰি থাকিব পাৰোঁ, 100 বাৰ কৰিব পাৰোঁ, 1000 বাৰ কৰিব পাৰোঁ, বেলেগ বেলেগ দিনত, অভাৰ দ্য মান্থছ, অভাৰ দ্য ইয়াৰ্ছ আমি এইটো কৰি থাকিম। ঠিক আছে, কিন্তু আমি মেইন বেংক একাউণ্টৰ পৰা ইয়ালৈ বাৰে বাৰে পইচা ট্ৰান্সফাৰ কৰি নাথাকোঁ। ঠিক আছে, 6 মাহ, এবছৰ, 2 বছৰৰ পাছত যেতিয়া আপোনাৰ বহুতখিনি এক্সপিৰিয়েঞ্চ হ'ব, আপুনি যেতিয়া দেখিব যে মই ষ্টক মাৰ্কেটত ভালকৈ কৰিব পৰা হৈছোঁ, আপোনাৰ আৰু অলপ পইচা ইয়াত জমা হ'ল, আপুনি ভাবিলে এতিয়া 50,000ৰ ঠাইত আপুনি 1 লাখ টকা ষ্টক মাৰ্কেটত ব্যৱহাৰ কৰিম বুলি ভাবিলে, তেতিয়া আপুনি কি কৰিব, ইয়াৰ পৰা আকৌ সেই আৰু 50,000 ইয়ালৈ ট্ৰান্সফাৰ কৰি ল'ব। যদি আপুনি ভাবে 75,000 ইনভেষ্ট কৰিম বুলি ভাবে, আৰু 25,000 টকা ইয়ালৈ ট্ৰান্সফাৰ কৰি ল'ব। এই 25,000 আগৰ 50 আৰু এই 25,000 মেলি আপোনাৰ ইয়াত 75,000 হ'ল, 75,000 হ'ল, তাৰ দি আপুনি ষ্টক কিনা বেচা কৰি থাকিব। ঠিক আছে, তো এইটো কৰিলে কি সুবিধা হয় যে এইটো কৰিলে আমাৰ ডাঙৰ ৰিস্ক এটা নাইকিয়া হৈ যায়। ষ্টকত কিনা বেচা কৰি থাকোঁতে কি হয়, আমাৰ বহুত ইম'শ্যনছ হয়, আমাৰ নিজৰ ইম'শ্যনছবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হয়। এনেকৈ যদি নকৰি পেলাই আপুনি এইটো কাম কৰে যে আপুনি মেইন বেংক একাউণ্টটোৱে ট্ৰেডিং একাউণ্টৰ লগত লিংক কৰি দিয়ে, তেতিয়া কি হ'ব, আপুনি ধৰক ইয়াতে ষ্টক কিনা বেচা কৰি আছে,
কোনোবা সময়ত এনেকুৱা হ'ব যে আপোনাৰ ষ্টক লছত গৈ আছে, আপোনাৰ ষ্টক যিবিলাক ষ্টক কিনিছিল তাৰ দাম বহুত কমি গৈ আছে, তেতিয়া আপুনি ভাবিলে যে মই আৰু অলপ ষ্টক কিনো, তেতিয়া আপুনি ইয়াৰ পৰা আকৌ অলপ কেছ ইয়ালৈ নি পেলাই আৰু অলপ ষ্টক কিনি দিলে, ভাবিলে যে ষ্টকটো আকৌ পিছত উঠিব, এতিয়া দাম কমিছে কিন্তু ষ্টকৰ দামটো আকৌ বাঢ়ি যাব, সেইকাৰণে আপুনি কি কৰিলে ইয়াৰ পৰা ইয়ালৈ পইচা ট্ৰান্সফাৰ কৰি পেলাই আৰু অলপ ষ্টক কিনি দিলে। তাৰপাছত 2 মাহমানৰ পাছত 3 মাহমানৰ পাছত দেখিলে নাই ষ্টকৰ দামটো বঢ়া নাই, আৰু কমি গৈছে, তেতিয়া আপুনি ভাবিলে আৰু অলপ ষ্টক কিনো, আকৌ ইয়াৰ পৰা ইয়ালৈ আপুনি পইচা ট্ৰান্সফাৰ কৰি পেলাই আৰু ষ্টক কিনিলে। তেতিয়া ৰিস্কটো কি হয়, কেতিয়াবা বহুত দিন ধৰি পেলাই যদি ষ্টকবোৰ দামবোৰ নাবাঢ়ে, তেতিয়াহ'লে আপোনাৰ এই মেইন বেংক একাউণ্টৰ পৰা পইচাটো কমি কমি গৈ থাকিব। তেতিয়া এই যে মেইন বেংক একাউণ্টত আপুনি পইচা ৰাখিছিলে, মেবি আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে ৰাখিছিলে, বা ল'ৰা ছোৱালীৰ বিয়াৰ কাৰণে ৰাখিছিলে, বা ঘৰত কিবা কিনিম বুলি ভাবিছিলে, বা ঘৰটো ৰিপেয়াৰিং কৰিম, বা ঘৰটো অলপ এক্সটেনশ্যন কৰিম বুলি ভাবিছিল, তাৰ কাৰণে যিটো পইচা আপুনি ইয়াত ৰাখিছিলে, জমা কৰি কৰি গৈ আছিল, সেই পইচাখিনি ষ্টক মাৰ্কেটত সোমাই গৈ আছে, অথচ ষ্টক মাৰ্কেটৰ পৰা আপুনি ঘূৰাই ল'ব পৰা নাই। কাৰণ কিয়? যিবোৰ শ্বেয়াৰ কিনিছিলে শ্বেয়াৰবিলাকৰ দামবোৰ কমি কমি গৈ আছে, আপুনি এতিয়া বিক্ৰী কৰিব পৰা অৱস্থাত নাই, আপুনি লোকচানত আছে। তেতিয়াহ'লে কি হ'ব, এই যে আপোনাৰ পইচাখিনি যিখিনি আপুনি থৈছিলে ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে, মানে স্কুল কলেজৰ ফিজ দিম বুলি, বা আপুনি ঘৰটো এক্সটেণ্ড কৰিম বুলি, বা কিবা এটা বস্তু কিনিম বুলি, সেই পইচাখিনি আপোনাৰ নাইকিয়া হৈ গ'ল। সেইকাৰণে কি হয়, এইটো বহুত ৰিস্কি হৈ যায়। ৰিস্কি হৈ গ'লে কি হয়, আপুনি এই ষ্টকখিনি মানে বহুত বেছি লোকচানতে বিক্ৰী কৰি দিবলগীয়া হয়, আৰু যদি তাৰপাছত আকৌ সেই লছটো পূৰাবৰ কাৰণে আপুনি কেতিয়াবা নিজৰ মূল্যৱান বস্তু বিক্ৰী কৰিবলগীয়া হৈ যায়। তো বহুত মানুহে যে ষ্টক মাৰ্কেটত কিনা বেচা কৰোঁতে কেতিয়াবা দেউলীয়া হৈ যায়, ঘৰ মাটি বিক্ৰী কৰি দিবলগীয়া হয়, বা নিজৰ গাড়ীখন বিক্ৰী কৰি দিবলগীয়া হয়, ঘৰ মাটি বিক্ৰী নকৰিলেও, বা তেনেকুৱা কিবা মূল্যৱান বস্তু বিক্ৰী কৰি দিবলগীয়া হয়। অ'কে, তাৰ এটা কাৰণ সেইটো, কাৰণ তেওঁলোকে কি কৰে, তেওঁলোকে কি কৰিবলৈ পাহৰে, যে তেওঁলোকে প্ৰথমতে ডিচাইড কৰি ল'বলৈ পাহৰি যায়, সিদ্ধান্ত ল'বলৈ পাহৰি যায়, যে কিমান পইচা, কিমান টকা তেওঁলোকে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবৰ কাৰণে লগাব। চ' এইটো হৈছে আমাৰ ফাৰ্ষ্ট প্ৰিকশ্যন। আমি ল'বলগীয়া প্ৰথম প্ৰিকশ্যন হৈছে এইটো, যে আপুনি মেইন বেংক একাউণ্টটোৰ লগত ট্ৰেডিং একাউণ্টটো লিংক নকৰিব। আপুনি যদি এনেকৈ বেলেগ এটা একাউণ্ট খুলি নলৈ পেলাই আপোনাৰ মেইন বেংক একাউণ্টটো ট্ৰেডিং একাউণ্টৰ লগত কানেক্ট কৰি দিয়ে, তেতিয়াহ'লে ষ্টক কিনা বেচা কৰি থাকোঁতে এনেকুৱা এটা সময় আহিব পাৰে য'ত আপুনি আপোনাৰ ইম'শ্যনছটো কণ্ট্ৰল কৰিব পৰা নাই, কণ্ট্ৰল কৰিব নোৱাৰি পেলাই ভুল ডিচিশ্যনছ লোৱাৰ পৰা আপুনি কি হৈ গ'ল, আপোনাৰ বেংক একাউণ্টৰ পৰা পইচা ইয়াৰ ভিতৰত সোমাই গৈ আছে, গতিকে কিবা দৰকাৰী কামৰ কাৰণে থোৱা পইচা আপোনাৰ নাইকিয়া হৈ গৈছে, কমি কমি তাত নাইকিয়া হৈ গৈছে, ইয়াত লোকচান খাই নাইকিয়া হৈ গৈছে, তেতিয়া আপোনাৰ বহুত ডাঙৰ বিপদ হ'ব। সেইকাৰণে আপুনি যিমানখিনি পইচা ষ্টক মাৰ্কেটত লগাম বুলি ভাবে, সেই পইচাখিনি ৰাখিবৰ কাৰণে প্ৰথমতে এটা নতুন বেংক একাউণ্ট খুলি ল'ব। এই বেংক একাউণ্টটোলৈ মেইন একাউণ্টৰ পৰা আপুনি সেই টকাখিনি 50,000 হওক, 25,000 হওক, 1 লাখ হওক, 2 লাখ হওক, ইয়ালৈ আপুনি ট্ৰান্সফাৰ কৰি ল'ব। তাৰপাছত ইয়াৰ পৰা ইয়ালৈ আৰু পইচা আপুনি নানিব। তাৰপাছত এই একাউণ্টটো আপোনাৰ ট্ৰেডিং একাউণ্টৰ লগত আপুনি লিংক কৰি ল'ব, তাৰ পৰা ষ্টক কিনা বেচা কৰি থাকিব। এইটো এটা বহুত ডাঙৰ কথা। এই বস্তুটো নকৰাৰ কাৰণে বহুত মানুহৰ কি হয়, ষ্টক মাৰ্কেটত কাম কৰোঁতে বহুত লোকচান হয়। তেওঁলোকৰ কিছুমান মানুহ দেউলীয়া হৈ যায়, কিছুমানে বহুত মূল্যৱান বস্তু বিক্ৰী কৰি দিব লগা হয়। সেইকাৰণে যেতিয়া আপুনি ষ্টক মাৰ্কেটত কাম কৰিবলৈ আৰম্ভ কৰিব, প্ৰথমতে এই কামটো কৰিব। বুজি পাইছে আশা কৰোঁ। আপোনালোকৰ যিসকলে এতিয়ালৈকে ষ্টকত কিনা বেচা কৰিবলৈ আৰম্ভ কৰা নাই, আপোনালোকৰ কাৰণে সুবিধা হ'ব। আপোনালোকে প্ৰথমতে এটা নতুন বেংক একাউণ্ট খুলি ল'ব, ট্ৰেডিং একাউণ্ট খুলি ল'ব, ডিমেট একাউণ্ট খুলি ল'ব, মই আগতে কৈ অহাৰ নিচিনাকৈ, বা মোৰ তাত লিখি অহাৰ নিচিনাকৈ। তাৰপাছত আপুনি এই একাউণ্টটোলৈ ইয়াৰ পৰা টকা অলপ ট্ৰান্সফাৰ কৰি ল'ব। আৰু যিসকলে ইতিমধ্যে ষ্টক মাৰ্কেটত কিনা বেচা কৰি আছে, আপোনালোকে যদি এনেকৈ এটা ছেপাৰেট একাউণ্ট খুলি লোৱা নাই, মেইন একাউণ্টৰ লগতে লিংক হৈ আছে, আপোনালোকে আৰু এটা বেংক একাউণ্ট খুলি ল'ব। যিহেতু এই যিটো বৰ্তমান থকা একাউণ্টটো ট্ৰেডিং একাউণ্টৰ লগত লিংক হৈ আছে, নতুন একাউণ্টটো আপুনি মেইন একাউণ্ট কৰিব। তো ইয়াত ইমানখিনি পইচাৰে ৰাখিব যিখিনি আপুনি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিম বুলি ভাবে,
আৰু বাকী পইচাখিনি আপোনাৰ নতুন একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিব আৰু সেইখিনি বেলেগে ৰাখিব এইটো আমি বুজিবলগীয়া ফাৰ্ষ্ট কথা আমি মনত ৰাখিবলগীয়া ফাৰ্ষ্ট কথা সেইকাৰণে এটুক মই কৈছো লবলগীয়া সাৱধানতা 1 প্ৰিকশন 1 ক্লিয়াৰ বুজি পাইছে আশা কৰো ঠিক আছে